গুড মৰ্ণিং এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ইমান ধুনীয়া ফুলবোৰৰ সৈতে আপোনালোক সকলোকে মই নতুন এটা ভিডিঅ'লৈ বহুত স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোবোৰ ভালে আছে আৰু ফুলকেইপা দেখি সকলোৰে মনটো ভাল লাগে ন, কিন্তু ফুলকেইপা মোৰ ঘৰৰ নহয়, এখন নাৰ্চাৰীৰ পৰা লোৱা। যিয়ে নহওক বাৰু, আজি ৰাতিপুৱা ব্ৰেকফাষ্টত বনাম এয়া চাওক, ৰাতি তিয়াই থৈ দিছিলোঁ চাউলখিনি, বৰা চাউল, আৰু এয়া নাৰিকল ৰুকি লৈছোঁ আৰু এইখিনি ধুনীয়াকৈ ইডলি ষ্টেণ্ডত দি পেলাই বনাম। আপোনালোকে বাৰু এনেকৈ খায়নে নাই কমেণ্ট কৰি জনাবচোন। দেখিবলৈও ধুনীয়া হয় আৰু খাবলৈও বহুত বেছি টেষ্টি হয় আৰু সময়ো লাগে একেবাৰে কম সময়, মানে একদম কম সময়ত ধুনীয়াকৈ, মানে দেখাত ধুনীয়া হ'বলৈ বনাই খোৱা এবিধ জলপান। গতিকে বলকচোন বনাই লওঁ। গোটেই ফুল ৰেচিপিটো আপোনাৰ লগত শ্বেয়াৰ কৰা নাই, যদি লাগে জনাব, কাৰণ এইটো সকলোৱে বনাব জানে। আৰু এয়া মই কুকাৰত বহাই দিছোঁ। তাৰপিছত চাওক, 2টা চিটি মৰাৰ পিছত নমাই দিছোঁ। কি বেছি ধুনীয়া হৈছে দেখিছেনে? আৰু এইখিনি ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰিম, মানে আমি সকলোৱে কৰিলোঁ। তাৰপিছত মোৰ আহিল টিউশ্যন, গতিকে টিউশ্যন কৰিব বহিলোঁ। জলপানখিনি খাই উঠিয়ে মানে হঠাৎ আহি গ'ল, মানে তাই বোলে ক'ৰবাত যাব লগা আছে, গতিকে তাই সোনকালে আহি গ'ল ৰাতিপুৱা। আৰু এয়া অদিতিক কালাৰ কৰিব দি বিজি কৰাই ৰাখিছোঁ, যিহেতু আজি অদিতি স্কুল বন্ধ আছে। কিন্তু অদিতি একেবাৰে ডিষ্টাৰ্ব নিদিয়ে, ধুনীয়াকৈ তাইও মানে পঢ়ি থাকে। আৰু এইফালে টিউশ্যন কৰি থকা আমি একচুৱেলি মই মোবাইলটো বেছি ব্যৱহাৰ নকৰোঁ, কাৰণ মোবাইল টিপি থাকিলে আৰু সিহঁতেনো কি পঢ়িব। ভাবিলোঁ আজি অকণমান মেমৰি হিচাপে ভিডিঅ' কৰি ৰাখোঁ। এইফালে দুপৰীয়া ভাত বনাবৰে হ'ল। টিউশ্যন যোৱাৰ পিছত বনাই আছিলোঁ কঁঠালৰ চব্জি। কঁঠালটো ইমান বেছি ভাল নাছিল, গতিকে খাবলৈও বহুত বেছি টেষ্টি নহ'ল। যিয়ে নহওক বাৰু, বনাইছোঁ যেতিয়া খালোঁ আৰু, কিন্তু ইমানো বেছি বেয়া হোৱা নাছিল। তো আজি থালিখন মোৰ ৰেডি হৈ গ'ল। এয়া শাক, কঁঠাল, কণী, কলফুল, দাইল একেবাৰে ধুনীয়াকৈ বনাই লৈছোঁ। লৈ পেলাই আমি দুপৰীয়া সকলোৱে ভাত খালোঁ। তো সকলোকে আহিছোঁ, বাই বাই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।